হেল্ল' বন্ধুসকল ভালে আছে নিশ্চয় আপোনালোকে সো আগৰ ভিডিঅ' কেইটা আপোনালোকৰ পৰা মৰম পাই বহুখিনি ভাল লাগিছে তাৰে কাৰণে মই আজি এটা আপোনালোকৰ মাজলৈ মেজিক ট্ৰিক মানে বুজি পাইছেনে মেথছৰ ট্ৰিক লৈ আহিছো যেটো ট্ৰিকৰ সহায়ত আপোনালোকে কম সময়ৰ ভিতৰত মাত্ৰ 2 ছেকেণ্ডৰ ভিতৰত আপোনালোকে উত্তৰ উলিয়াব পাৰিব মাল্টিপ্লিকেশ্যন কৰিব পাৰিব হুছেইন ছাৰে আপোনালোকক কি ধুনীয়া কৰি মেথছ শিকায় ঠিক আছে তেখেতসকলে যে মানে কি মেথছৰ কিছুমান ট্ৰিক ইউজ কৰে যিকোনো সিক্ৰেট ট্ৰিক সেই ট্ৰিকবিলাক মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম ঠিক আছে তাৰে কাৰণে কি আজিকালি পৰীক্ষাটো আপোনালোকে বেছি সময় নাপায় ঠিক আছে সময় কিমান পাব আৰু এইবিলাক ট্ৰিক জানিলে আপোনালোকে কম সময়ৰ ভিতৰত পৰীক্ষাৰ প্ৰশ্নবোৰৰ উত্তৰ উলিয়াব পাৰিব সেইটো জানিব বিচাৰিছে যদি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আমি যদি জানিব লাগে মেথছৰ ট্ৰিকবোৰ জানিবলৈ হলে কি প্ৰথমতে সৰু পৰাই যাব লাগিব ঠিক আছে তাৰ পিছতে বহুত ডাঙৰ ট্ৰিক কৰিব পাৰিব আমি বহুত ডাঙৰ ট্ৰিক কৰিব জানো কিন্তু প্ৰথমতে সৰুৰ পৰাই আহিব লাগিব তাৰ পিছতহে সবখিনি হৈ যাব ঠিক আছে তাৰে কাৰণে আপোনালোকে কি ভাবিব আপোনালোকে 11 আৰু 12 পুৰণীয়তা অসমীয়াত কয় পুৰণীয়তা মাল্টিপ্লিকেশ্যন যদি কৰিব লগা হয় মানে কি 12 ৰ 6 গুণ কিমান 12 6 গুণ কিমান অকস্মাত ক'ব নোৱাৰি তো অকস্মাত কেনেকৈ কৰিব পাবে 18 10 গুণ কিমান হেতুটো জানে 180 কিন্তু 18 7 গুণ কিমান অকস্মাত তো ক'ব নোৱাৰি কিন্তু এটা ট্ৰিক আছে ট্ৰিকৰ হয় পুৰুতকে কৰিব পাৰি সেই ট্ৰিকটো জানিবলৈ হলে আপোনালোকে 12 প্ৰথমতে মই 12 কৈ আছো 1 2 12 হয় না এটা হল 2 ডিজিট নাম্বার ঠিক আছে এরে সিঙ্গল ডিজিট নাম্বারটো লৈ এলে হল এ 1 ডিজিট নাম্বার ঠিক আছে এটো 1 ডিজিট নাম্বারটো এটা সিরিয়ালি বহাই গলি হল 1 2 3 4 5 6 7 8 9 and last 12 10 ঠিক আছে ইয়াটো আনিলে এই এটো বস্তুৰ 1 2 ইফালে আনিলে তাৰ পিছত এটা 2 2 আনিব লাগিল 2 ৰ মানে কি এটো এটা মাজত কিবা থাকা বুলি ভাবিলক এটো 1 1 ডিজিট সিঙ্গল নাম্বার বুলি ভাবিলক ঠিক আছে 2 2 আপোনালোকে আহি গলি এটা 2 ঠিক আছে 2 2 আপোনালোকে 2 তো ভাগ মাতিব পাৰে মানে কি 2 ৰ পূৰণ ফলটো খেন্দ মাতিব পাৰে নিয়তাৰ ভাগখন ঠিক আছে 2 1 গুণ 2 2 2 গুণ 4 2 4 গুণ 6 এনেকুৱা ঠিক আছে এটো আপোনালোকে এটা বুজাই যাওক 2 1 গুণ 2 2 2 গুণ 4 2 3 গুণ 6 6 8 10 12 14 3 16 18 20 ঠিক আছে এটো বহাই গল এতিয়া আপোনালোকে কি ইয়াতে যদি 12 ৰ মানে কি পূৰণ ফলখন যদি উলিয়াব লাগে পূৰণ নিয়তাখন যদি উলিয়াব লাগে কেনেকৈ উলিয়াব এইটো ট্ৰিক জানিলে আপোনালোকে পূৰণ নিয়তা নহয় 10 ৰ পৰা 20 লৈকে উলিয়াব পাৰিব এই ট্ৰিকটো জানিলে ঠিক আছে কেনেকৈ পাৰিব এটো ডাইৰেক্ট 1 আৰু 2 আছে না 1 2 টো ডাইৰেক্ট বহাই যাওক 2 2 4 আছে 2 4 টো বহাই যাওক 3 6 আছে 3 6 টো বহাই যাওক 4 8 আছে 4 8 টো বহাই যাওক ইমান ইজি এটোটো আপোনালোকে এনেকৈ বহাব নোৱাৰে 5 10 তো বহাব নোৱাৰে হয় না নহয় 5 10 বহালে কোট হৈ যাব আৰে 12 5 গুণ কিমান হয় না নহয় 60 হয় 60 কিন্তু কেনেকৈ বহাব তেতিয়া আপোনালোকে এটা কথা মনত ৰাখিব যত ইয়াতে এই যিমান সিঙ্গল ডিজিট আছে সব সিরিয়ালি এনেকে বহাই যাব যেনেকে আছে হেনেকে বহাই যাব যেতিয়া ডাবল ডিজিট পৰিব ইয়াৰ পৰা সব কি ডাবল ডিজিট পৰি আছে না ইয়াৰ পৰা এই মহান সব ডাবল ডিজিট ঠিক আছে ডাবল ডিজিটৰ এটা কিন্তু নিয়ম আছে নিয়ম কি আছে আপোনালোকে ইয়াতে যি মানে কি যি সংখ্যা পাব সেই সংখ্যাটো এটোৰ লগত প্লাস কৰি লাষ্টত বহাই গলি হল ঠিক আছে 5 1 6 হিনা 5 1 6 6 এটো 0 6 6 1 7 7 7 0 Oh sorry 7 0 কেনেকৈ হ'ব ঠিক আছে 1 আৰু 6 6 1 7 ইয়াতে কি আছে 2 আছে 72 7 1 8 8 এটো কিমান আছে 4 আছে ঠিক আছে 8 1 9 6 আছে 9 1 10 10 10 ডাইৰেক্ট বহাই দিয়ক 10 এটো কিমান লাষ্টত কিমান আছে 8 আছে 8 ঠিক আছে আ বৰ্ডখন লৰি থাকে উপায় নাই তাৰ মানে 10 10 এটো কিমান 2 10 2 2 10 2 কিমান হ'ব আপোনালোকে তো জানে 12 ঠিক আছে 12 লাষ্টত কিমান আছে 0 আছে হৈ গল না কিমান 12 10 গুণ 120 আরে এটো 12 হে মাল্টিপ্লিকেশন কৰিছো না 12 12 12 12 মানে নহয় 12 আরে পূরণ ফল এইবিলাক পূরণ ফল হয় পূরণ ফল ঠিক আছে 12 গুণ 12 12 দুগুণ 24 12 3 গুণ 37 ঠিক আছে যদি আপোনালোকে 12 10 গুণ আহি গল ঠিক আছে 12
9 গুণ 12 9 গুণ কিমান ক'ব লাগিলে আৰে 12 9 গুণ উলিয়াব লাগিলে একেবাৰে সহজ আপোনালোকে কি ভাবিব 9 দুগুণ কিমান 18 আছে ঠিক আছে 9 দুগুণ কিমান 18 হয়নে নহয় এটোতো আপোনালোকে সকলোৱে জানে ঠিক আছে যদি 9 দুগুণ 18 হয় 9 এই আপোনালোকৰ 1 ডিজিটটো প্লাস হ'ব 10 হ'ব ঠিক আছে লাষ্টত কিমান আছে 8 আছে 108 বিৰাট সিম্পল হয় আপোনালোকে 12টো ভাবিছে 12টো ইজি সকলে আপোনালোকে সলভ কৰিছে এটো 12 এটো নিয়মত আপোনালোকে জিৰ'লৈ কৰিব পাৰিব মই আপোনালোকক বুজাই দি আছো 18 ঠিক আছে 18 ঠিক আছে 18 18 আৰে 1 টো সিৰিয়ালি লৈ আহক ঠিক আছে কেনেকে 1 টো আপোনালোকে ইফালে সিৰিয়ালি লৈ আহক ইয়াতে ঠিক আছে 1 2 3 4 5 6 7 8 9 10 ঠিক আছে সিৰিয়ালি লৈ গল 1 টো একদম ক্ৰমিক সংখ্যাত মানে ক্ৰমিকত লৈ গল এতিয়া আপোনালোকে 8 টো কেনেকৈ আনিব লাগিব 8 টো যদি আনিব লাগে এনেকৈ তো আনিব নোৱাৰে মাল্টিপ্লিকেশ্যন কৰক মাল্টিপ্লাই কৰক কি 1 এডি 8 1 যা 8 8 2 যা 16 8 3 যা কিমান জানে না জানে এইটোতো আপোনালোকে একদম সিম্পল হয় ঠিক আছে এটোটো আপোনালোকে জানিবই লাগিব কাৰণ 8 ৰ যদি ভাগ মানে 8 ৰ ভাগটো যদি আপোনালোকে মুখস্থ নাৰাখে ঠিক আছে এতিয়া আপোনালোকে 8 3 গুণ কিমান 24 ঠিক আছে মই অসমীয়া মিডিয়ামৰ কাৰণে অসমীয়াটো কৈ গৈছো ঠিক 8 4 গুণ কিমান 32 32 ঠিক আছে 8 8 5 যা কিমান কিমান আপোনালোকে উত্তৰটো দিয়ক 40 ঠিক আছে 8 6 গুণ কিমান 48 ঠিক আছে 8 গুণ কিমান 56 8 9 গুণ 8 7 গুণ ঠিক আছে 8 8 গুণ কিমান 64 8 9 গুণ কিমান 72 8 10 গুণ কিমান 80 80 এনেকৈ বহাই গ'ল ঠিক আছে এনেকৈ যেতিয়া বহাই যাব তাৰ পিছত আপোনালোকে কি কৈছিলো যে আপোনালোকে ডাইৰেক্ট সিঙ্গল ডিজিট যদি প্ৰথম দুটা যদি সিঙ্গল ডিজিট আছে ঠিক আছে প্ৰথম দুটা যদি সিঙ্গল ডিজিট আছে তেতিয়াহলে আপুনি ডাইৰেক্ট বহাই যাওক সিঙ্গল ডিজিট তাৰ পিছত আপোনালোকে দেখিছে নাই এই সেকেন্ড নম্বৰৰ পৰা ডাবল ডিজিট আহিছে ডাবল ডিজিট মানে কি এই এটা ডিজিট বেলেগ মই সব আপোনালোকক 1 ডিজিট কে বুজাই যাম ঠিক আছে ইয়াতে মানে কি ডাবল ডিজিট আহিছে তোৰ পৰা আপোনালোকে কি কৰক এইটোৰ লগত এইটো প্লাস কৰি দিলে হল তাৰ পিছত উত্তৰটো ওলাই গল কেনেকৈ আছে 1 ৰ লগত 2 যদি প্লাস কৰি কিমান হয় 3 হল ঠিক আছে লাষ্টত কিমান আছে লাষ্ট নম্বৰটো 6 আছে 36 ঠিক আছে এনেকৈ যদি আপোনালোকে বহাই যায় গোটে গোটা উত্তৰটো আপোনাৰ 18 ৰ পূৰণ ফলটো ওলাই যাব ঠিক আছে 2 আছে 2 3 কিমান 5 4 আছে 4 বহাই গল 3 4 কিমান 7 ঠিক আছে 7 লাষ্টত কি আছে 2 4 পাছে কিমান 9 তো আপোনালোকে জানেই না 9 হ'ব বুলি ঠিক আছে 9 হ'ব 9 বহাই গল 0 আছে ঠিক আছে 10 বহালে 10 হল 10 আছে ঠিক আছে ডাইৰেক্ট 10 এ বহাই দিয়ক 8 আছে লাষ্টত 8 নেক্সট আহিছো কি পাছে হাতে কিমান পাছে হাতে তো আপোনালোকে জানে 12 বহালা লাষ্টত কিমান 6 আছে ঠিক আছে মানে কি ইয়াৰ পিছত হল 8 এটো কিমান হ'ব ক এটো কিমান হ'ব লাষ্টত 4 হ'ব ঠিক আছে হয়নে নহয় নে ভুল হৈছে চাওকচোন 6 8 6 কিমান 14 হৈ গ'ল লাষ্টত কিমান আছে 4 আছে ঠিক আছে 9 হাতে কিমান আপোনালোকক সুধিলে কেনেকৈ ক'ব ঠিক আছে মই আপোনালোকৰ উত্তৰ উলিয়াব লাগিব 9 হাতে কিমান 16 লাষ্টত 2 আছে 10 8 কিমান 18 ঠিক আছে লাষ্টত কিমান আছে 0 আছে এইবিলাক উত্তৰ ওলাই গ'ল আৰে ভাই এইয়ে নহয় গোটে 10 ৰ পৰা 20ক লগি মানে কি 10 ৰ পৰা 20ক লগি এটো ট্ৰিক যদি ইউজ কৰে গোটে কটাৰে উত্তৰ ওলাই যাব ফৰ এক্সাম্পল আপোনাৰ তাত প্ৰশ্নত আহিল 18 7 গুণ কিমান 18 8 গুণ 18 1 গুণ 18 দুগুণ কিমান বা আছিল আৰে ভাই হেবিলাক জানাত কৰি একদম সিম্পল ট্ৰিক ঠিক আছে আপোনালোকে কি জানিব লাগিব 8 গুণ কিমান 56 ঠিক আছে এটো 7 আপোনালোকে ইয়াতে বহাব ইয়াতে ঠিক আছে ইয়াতে কি চাব 8 গুণ কিমান 56 হৈ গ'ল 56 মানে কি উত্তৰ লাগে মনতে ভাবি লব আপোনালোকে 56 তাৰ লগত আপোনালোকে কি কৈছিল যদি ডাবল ডিজিট থাকে তেতিয়াহলে কি হ'ব প্ৰথম ডিজিটেৰ লগত 7 যোগ হ'ব 7 পাছে কিমান এটোটো আপোনালোকে জানে 7 পাছে 12 লাষ্টত আছে 6 উত্তৰটো ওলাই গ'ল এনসার ঠিক আছে উত্তৰটো ওলাইলে নাই একদম সিম্পল যদি আপোনাৰ 18 ৰ লগত যদি 5 মানে কি পূৰণ কৰিব দিয়ে তেতিয়াহলে আপোনালোকে এনেকৈ বহায়ও কৰিব পাৰিব হয়না
8 5 গুণ কিমান হা ঠিক আছে এইটো নবহাত কৰি আপোনালোক যদি এই ট্ৰিকটো জানিলো তেতিয়াহ'লে আপোনালোক মনে মনে ভাবি এইটো নবহালে কথা নাই আৰে 8 5 গুণ কিমান 40 5 এদি 4 যোগ কৰিব লাগিব হয়নে নহয় 5 এদি 4 যোগ কৰিব লাগিব 5 এদি 4 যোগ কৰিলে 9 হ'ব 9 হ'লে 90 উত্তৰলৈ গ'ল 8 5 গুণ কিমান উত্তৰলৈ গ'ল ঠিক আছে এনেকুৱা ট্ৰিক ইউজ কৰি ডাঙৰ ডাঙৰ এক্সামত কম সময়ৰ ভিতৰত আটাইতকৈ শৰ্ট টাইমত উত্তৰ উলিয়াব পাৰি ঠিক আছে যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদি আমি এনেকুৱাকৈ ডেইলি ভিডিঅ' আপডেট দিব লাগে তেতিয়াহ'লে আপোনালোকে আমাক ছাপোৰ্ট কৰাৰ নামত ছাবস্ক্ৰাইব কৰিব ধন্যবাদ